খাৰুবাজৰ উদীয়মান যুৱক ছানৱাৰ হুছেইন ফুকনৰ মহানুভৱতা এটাৰ পিছত আন এটাকৈ সমাজৰ অসহায় লোকৰ কাষত থিয় দি ৰাইজৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে সমাজসেৱক ছানৱাৰ হুছেইন ফুকনে। উল্লেখযোগ্য যে পবিত্ৰ ৰমজান মাহত ৰাজনিতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগুনতলী গাঁৱৰ মুল্লুকচান নামৰ দুখীয়া ব্যক্তিগৰাকীৰ ঘৰত যোৱা শুকুৰবাৰে বিধ্বংসী অগ্নিকাণ্ডই সকলো শেষ কৰি পেলায়। খবৰ লাভ কৰি তাৎক্ষণিকভাৱে ফোনযোগে পৰিয়ালৰ লগত ক্ষয় ক্ষতিৰ বুজ লয় ছানৱাৰ হুছেইন ফুকনে। যোৱাকালি অৰ্থাৎ দেওবাৰে নিজ কষ্টোপাৰ্জিত ধনেৰে সামৰ্থ্য অনুযায়ী কিছু নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী লৈ অসহায় ব্যক্তিগৰাকীৰ ঘৰত উপস্থিত হয় যুৱনেতাগৰাকীয়ে। একেলগে অসহায় ব্যক্তিগৰাকীৰ ঘৰত ইফতাৰৰো আয়োজন কৰে ছানৱাৰ হুছেইন ফুকনে। বিধ্বংসী অগ্নিকাণ্ডত ক্ষয় ক্ষতি হোৱা সা সম্পত্তিৰ বুজ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰে ছানৱাৰ হুছেইন ফুকনে। সমাজসেৱক ছানৱাৰ হুছেইন ফুকনে আমাৰ সাংবাদিকৰ আগত কি ক'লে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। নিউজ ডেস্ক ৰামধেনু অসম লাইভ। প্ৰথমতে আপোনাৰ চেনেলৰ যোগেদি আমি পবিত্ৰ ৰমজান মাহৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা শুক্ৰবাৰে সামাজিক মাধ্যমৰ যোগেদি মোৰ বন্ধু এজনে পোষ্ট কৰিছে যে ৰাজমিতা পঞ্চায়তৰ অন্তৰ্গত বাগানতলী গাঁৱৰ এজন অতি দুখীয়া ঘৰৰ অতি দুখীয়া পৰিয়াল এজনৰ কিবা কাৰণত জুই লাগি প্ৰায় দুটা ঘৰ আৰু ঘৰত থকা বহু ধৰণৰ বস্তু দুটা গৰু জুই লাগি পুৰি শেষ হৈ গৈছে। এই খবৰটো আমি ইতিমধ্যে সামাজিক মাধ্যমত পাইছোঁ। সামাজিক মাধ্যমত খবৰটো পোৱাৰ পিছত যোৱাকালি ভাবিছোঁ পৰিয়ালটোৰ কাষত আহিম, দেখা কৰিম, কথা পাতিম, কিন্তু যোৱাকালি অহা নহ'ল। আজি আমি পৰিয়ালটোৰ লগত কিবা ফোনযোগে কথা পাতি আমি সন্ধিয়াৰ আগত ইফতাৰৰ আগত ইয়াত আহিছোঁ। মোৰ ব্যক্তিগতভাৱে এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত নিজাববীয়াকৈ প্ৰায় এক সপ্তাহ ৰেচন খৰচ আৰু এই অতি দুখৰ সময় এই পৰিয়ালটোৰ লগত আমি কেইজনমান মুৰব্বী একেলগে আহি এই পৰিয়ালৰ লগত মোৰ তৰফৰ পৰা ইফতাৰৰ আয়োজন কৰি একেলগে ইফতাৰ কৰিলোঁ। বহুত ভাল লাগিল। এইটোৱেই যে আজি দুদিন হ'ল এই পৰিয়ালটো ইমান চিন্তনীয়ভাৱে আছে। আহি দেখিলোঁ খুবেই অৱস্থা বেয়া। দুখ লগা কথা এইটোৱেই হ'ল আমাৰ পঞ্চায়ত প্ৰতিনিধি আছে, স্থানীয় বিধায়ক আছে, এতিয়ালৈকে এই পৰিয়ালটোৰ খা খবৰ ল'বলৈ এজনো মানুহ অহা নাই। পঞ্চায়ত হওক, আমাৰ স্থানীয় বিধায়কৰ পৰাই হওক, এইটো বেছি দুখ লাগিছে। যিহেতু আমি ইলেকশ্যনৰ সময় এই দুখীয়া মানুহক বহু ধৰণৰ আশা দি মূল্যৱান ভোট লৈ তাৰ পিছৰ পৰা যে পঞ্চায়ত প্ৰতিনিধি হৈ একেবাৰে ৰাইজৰ পৰা দূৰত থাকোঁ, এইটো সকলোতকৈ বেয়া কথা। ভোটৰ সময়ত পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক যিয়েই হওক বহু ধৰণৰ আশা দিয়ে ৰাইজক যে যিকোনো কৰ বেকাৰ, যিকোনো অসুবিধা হ'লে আমি আপোনালোকৰ লগত থাকিম, কিবা অসুবিধা হ'লে সহায় কৰিম। কিন্তু অতি দুখৰ বিষয় যে আজি এই পৰিয়ালটো দুদিন হ'ল, কিন্তু এতিয়ালৈকে এই পৰিয়ালৰ কাষত এজনো মানুহ অহা নাই। এইটো দিবলগীয়া মনে বহুত বিচাৰে আৰু সামৰ্থ্য অনুযায়ী অলপখিনি সপ্তাহৰ হ'ব ৰেচন মই এই পৰিয়ালটোক যোগান ধৰিছোঁ। এইখিনিতো যথেষ্ট নহয়। ৰমজান মাহ আহিলে বহুতো দুখীয়া মানুহ ইনকাম কৰিবলৈ তেনেকুৱা ছিষ্টেম নাথাকে, বহুত অসুবিধা হয় দুখীয়া মানুহৰ চলা। ৰমজান মাহ আহিলে আপোনালোকে সকলোৱে জানে যে সকলো বস্তুৰ দাম বৃদ্ধি পায়। সেইকাৰণে দুখীয়া মানুহৰ বস্তুবিলাক কিনোতে অলপ অসুবিধা হয়। অকল মই বুলি নহয়, যিসকল অলপ ভাল চলে ধনী মানুহ, সেইসকলক মই অনুৰোধ জনাইছোঁ যে আশে পাশে যিবোৰ দুখীয়া মানুহ আছে ৰমজান মাহ উপলক্ষে আপোনালোকেও অলপ সহায়ৰ হাত আগবঢ়াওক, যাতে দুখীয়া মানুহ অলপ ভালভাৱে চলিব পাৰে। ইয়াৰ লগতে আমাৰ প্ৰতিনিধিসকল, বৰ্তমানতো আমাৰ পঞ্চায়ত বৰ্ডি নাই, পঞ্চায়ত বৰ্ডি থকা সময়তো আমি দেখিছোঁ বহুত মানুহে আমাক অভিযোগ দিছে
অকল আমাৰ পঞ্চায়ত বুলি কথা নাই, আমাৰ ৰাজমিতা পঞ্চায়ত বুলি কথা নাই। যিকোনো মানুহ বিপদত পৰিলে পঞ্চায়ত জনপ্ৰতিনিধিক ফোনযোগে হওক, যি কাৰণে হওক, কোনো ধৰণৰ খা খবৰ লোৱাৰ কোনো দেখাই নাপাওঁ। এইটো বেছি দুখ লগা কথা। আশা কৰিছোঁ এই পৰিয়ালটোৰ কাষত আজি অহাৰ লগত মই দুটা প্ৰশ্ন কৰিছোঁ, কথা সুধিছোঁ যে আপোনালোকে আমাৰ চৰকাৰী কিবা ঘৰ পাইছে নেকি? ইহঁতে কৈছে মই চৰকাৰী ঘৰ পোৱা নাই। দ্বিতীয়তে মই আৰু এটা কুৱেশ্যন কৰিছোঁ যে অৰুণোদয় এটা আঁচনি দিছে আমাৰ চৰকাৰে। অৰুণোদয় আঁচনি বহুত মানুহে পাইছে, গৰীব মানুহে পাইছে, বহুত ধনী মানুহেও পাইছে। কিন্তু ইহঁতক মই সুধিলোঁ, সিহঁতে মানে অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা